আজি এসাঁজ একেলগে খোৱাৰ ওচৰ চুবুৰীয়াৰ লগত মজাটো বেলেগ। যিহেতু আমি ঘৰত একেলগত খাওঁ, আজি একেলগত খোৱা এটা সোৱাদ অন্য এটা আপোনালোকে সকলোৱে জানে। এয়া চাওক, একেলগে আপোনালোকে যে একেলগত খোৱাৰ ব্যৱস্থাটো কৰিছে, তো এই সদায় দিনে খাই থাকে না আজিয়ে প্ৰথম খাইছে? আমি সদায় দিনে খাই থাকোঁ এনেকৈ মানে সদায় দিনে খাই থাকিলে মানুহৰ মন চেনেহটোও থাকে আৰু গাঁৱৰ মানুহে সদায় ধৰি লওক মিলিজুলি থকাটো ভাল। কাৰণ কেলৈ আমিনো কেইদিন জীয়াই থাকিম, সেইকাৰণে এই প্ৰজন্ম ল'ৰা ছোৱালীবিলাক এইবোৰ দেখুৱাই গৈছোঁ যাতে সকলোৱে মিলিজুলি এনেকৈ এসাঁজ সদায় খাই থাকে। ঠিক আছে। আৰু চোৱা, সকলো মানে ৰান্ধনি ক্ষেত্ৰত আগুৱাই মানে সকলোৱে লাগিছে আৰু ইয়াত মিলিজুলি কৰি সকলোৱে দিছে। আৰু ৰান্ধনি ভাগত তো এয়া দাদাই ভাল লাগিছে নাই আজি? ভাল একেলগত ঠিক আছে দাইদেউ, আজি ভাত মুঠি লগাই একেলগে খোৱাৰ ভাতটো মজাটো কেনেকুৱা লাগিছে আপোনাৰ? চবে শাকে ভাতে আৰু লগতে কিবা জলকীয়া তলকীয়া চবেই আছে, ভাল লাগিছে খাই। ঠিক আছে। ইয়াৰ তোমালোকে আহিছা এনেই খোৱাৰ লগে ভাত এসাঁজ ভাল লাগিছে আহি পিনি। আৰু খুৰীহঁতক লগ পাইছোঁ, বৌহঁতক লগ পাইছোঁ, দাদাহঁতক চবকে লগ পাই আজি আনন্দিত হৈছোঁ আৰু এনেকৈ সদায় খাব পাম বুলি আশা কৰিছোঁ। আচ্ছা, তোমালোকে আহি কেনে লাগিছে? সকলো মানে একেলগত খোৱাৰ প্ৰথম আলু এটঙা নাপালোঁ, জলকীয়াৰ লগত পিজা কৰি লৈছোঁ। তাৰপৰা এতিয়া মাংস খোৱাই নাই, দাইল দিছোঁ। আচ্ছা, বৰ্তমান এতিয়া লাহে লাহে খাম, অলপমান অধৈৰ্য হৈ আছোঁ। এনেকৈ একেলগত খাই ভাত মুঠি আজি আনন্দিত কেনেকৈ হৈছে? বৰ ভাল লাগিছে ন? এইখিনি আৰু নহয় জানো কল্যাণী? কেনেকুৱা মজা আজি? শুনো এয়া বৈহেঁতে সকলোৱে একত্ৰিত মানে লগ লাগি আজি ভাতখিনি বনালে। তো ভাত বনাই মেলি সকলোৱে নাই ভাল খুব ভাল কথা। নাই এনেই মৰম চেনেহখিনি ভাইটি আজি কেনে মনত কেনেকুৱা লাগিছে তোমাৰ? অনুভৱটো ঠিকে আছে। অনুভৱটো ঠিকে আছে। আজি সকলোৱে যে তোমালোকৰ ঘৰত একত্ৰিত হৈ গোটেই ওচৰ চুবুৰীয়াৰে ভাত এসাঁজ খোৱাৰ ব্যৱস্থা তুমি কৰিলা, আজি তুমি কিমান সুখী হৈছে? মই কোৱা নাই, চবে মিলিজুলি আৰু মিলিজুলি সকলোৱে এসাঁজ ভাত নহয় অনাগত দিনত আমি এনেকৈ ওচৰ চুবুৰীয়া গোটেই গাঁও জ্ঞাতিৰ লগত এসাঁজ ভাত খোৱাৰ পদক্ষেপ আগলৈকে চলিয়ে থাকিব। আমাৰ গাঁও জ্ঞাতিৰ লগত সদায় নাই আজিয়ে খাই শেষ কৰিম বুলি ভাবিছা? এইটো চলি থাকিব, আগৰ পৰম্পৰা চলি থাকিব, যেনেকৈ আছে এনেকৈ চলি থাকিব। ঠিক আছে। আপোনালোকৰ ঘৰত আজি সকলোৱে মিলিজুলি এসাঁজ খাইছে, আপোনাৰ মনটো এনেই একদম বহুত আনন্দ লাগিছে, ভাল লাগিছে। নহয় ৰাইজে গোটেইখিনি নকৰি একদম ষ্টেণ্ড হৈ যাক ষ্টাৰ্ট নেকি? এয়া লাষ্ট পৰিৱেশত সকলোৱে খাই আছে আৰু গৈ আছে। আমি এনেকৈ মানে আমি এসাঁজ ভাত খোৱাৰ পদক্ষেপ লৈছিলোঁ। সকলো আহি আছে, খাই আছে, গৈ আছে। যিহেতু মানুহৰ কাইলৈ স্কুল থাকে, ল'ৰা ছোৱালীও, তো গতিকে লৈ সকলোৱে আহি আছে, এসাঁজ খাই আছে, গৈ আছে। আমি অনাগত দিনত আমি গোটেই লগ লাগি ফিল্ডত মানে কলেজ ফিল্ডত খোৱাৰ এটা পদক্ষেপ লওঁ। আপোনালোকৰ গোটেই ৰাইজে মিলিজুলি এইকেইটা একদম মনৰ পৰা কৈছোঁ, কোনে আমি গোটেই সন্মত হ'ব। আমি অলপ বজাই থাকোঁ। মনৰ পৰা গায় চাউণ্ডটো। এয়া আমাৰ একত্ৰিত এসাঁজ ভাত খাই আমাৰ ইয়াৰ বিহুৱা
আমাৰ বিহু যেনেকৈ ফূৰ্তি কৰিছে নহয় আনন্দিত হৈছে ইয়াৰ বিহু গোৱাৰ পাছত আমাৰ নাচনীক দেখাম এয়া সকলো ডেকাৰ আমাৰ এসাঁজ ভাত খোৱাৰ যিটো ওচৰ চুবুৰীয়াৰ লগত এসাঁজ ভাত খোৱা প্ৰতিভাৱ আদি দেখিব পাব আপোনালোকে ঠিক আছে সকলোকে একত্ৰিত হৈ ইয়াৰ ডেকা সৰুৱে ডাঙৰে বহুত আহি আছে খাই আছে গৈ আছে এইখিনি আমাৰ সকলোৱে সৰুৱে ডাঙৰে আমাৰ বিহু যিটো এসাঁজ ওচৰ চুবুৰীয়াত খোৱাৰ যিটো প্ৰতিভা আছে এয়া সকলোৰে পৰিচয় এয়াৰ নাচনী নাচনী সকলো আহি আছে নাচনী উপভোগ কৰক আমাৰ বহুত আহি আছে গৈ আছে এইখিনি আমাৰ ইয়াৰ অনাগত দিনত আপোনালোকে ফিল্ডত সকলোৱে দেখা পাব ইয়াৰ মানে কি হ'ল পৰীক্ষা কাইলৈ পৰা ল'ৰা ছোৱালী